বন্ধু বান্ধৱীসকল ৱেলকাম বেক টু মাই চেনেল দি লাইফ ষ্টাইল। আজি আমি আহিছোঁ কি কয় মহাঘাটলৈ। আজি 15 আগষ্ট। আজি ফুৰিব আহিছোঁ আৰু দাদা দুজন লগত দিলীপ দা সমৰ দা আৰু আমাৰ এই কিজন বহি আছোঁ আমি হেমন্ত দাদা আৰু আপোনাৰ নামটো কি আছিলে মজিন গগৈ। এইকেইজন আমি মানে অলপ ফুৰোঁ আৰু এক্সপ্ল'ৰ কৰোঁ, কি চাওঁ দেখি পাওঁ। এইবোৰ মানে আমি সদায় ঘূৰা জেগা, কিন্তু আজি অলপ ইউনিক হ'ব। মানে সদায় ঘূৰি ফুৰা আমি মানে ব্যস্ততাৰ মাজত থাকোঁ, তো সেইটো কাৰণে মানে কি হ'ল আমাৰ মানে ইমান ফ্ৰীকৈ ঘূৰিব নোৱাৰোঁ মানে। তো এইবোৰ মাংসও বিকিছে এইফালে ন, এই মাংস গাহৰি কাটি থৈ দিছে। গাহৰি কাটি গৰু নহয় গাহৰি হয়। ট্ৰাইবেল মানুহে গাহৰি কাটি মানে 15 আগষ্ট বুলি আৰু এনেকুৱা বিকিছে আৰু আমি মানে কৰিব আৰু উপায় নাই। বিজনেছমেনৰ এইটোৱে কথা, বিজনেছ মাইণ্ডত আহিয়ে থাকে গোটেইখন। আজি 15 আগষ্ট ছুটিৰ দিন হ'লেও বাগানহে চাইছে বুলি কৈছোঁ নহয়। অঁ বন্ধু বান্ধৱীসকল চাই থাকক কি দেখাব পাৰোঁ। আজি কি হয়, কি ধাচু হয় আমাৰ ন, হে কি ধাচু হয় দেখাম আৰু আপোনালোকক। তো চাই থাকক। বৰ্তমানলৈকেতো এতিয়া চলি আছে ভিডিঅ'টো, আকৌ আগলৈ কি হয় কি নাই এইটো দেখাম বাৰু। ব'লক মোৰ লগত লেটছ গো। এইটো এই এলেকাটোক টাউনশ্বিপ দিম বুলি কৈছিলে ন। টাউনশ্বিপ কি নলয় নেকি? মানে ল'লে কি প্ৰব্লেম আছে নেকি? মিউনিচিপালিটি অঁ নাজানো একে মানুহৰ চবফালে যাৰ যোনটো খাপ খায় আৰু হয় নাই, যাৰ যোনটো সুবিধা লাগে চবেই চবত মানে খাপ নাখায়তো। এয়া আমি আমাৰ মহৰি ঘৰ পাই গ'লোহি। এইটো আমাৰ মহৰি ঘৰ, এইটোৱে হয়। তো আমি এতিয়া মহৰি ঘৰত আহিছোঁ, তাতে সোমাম, ইয়াতে সোমাম। আমাৰ কি হয় চাওঁ প্ৰথম আমাৰ যাত্ৰা। ঐ এছ ট্ৰাইবেল মানুহ বহুত চিনাকি আছে দেই ইয়াত। আমি চেণ্ট্ৰলৈ আহি গৈছোঁ আজি। সদায় পিক আপ লৈ আহোঁ, আজি চেণ্ট্ৰলৈ আহি গৈছোঁ। यस कैसा है? हैप्पी क्या बोलते 15 अगस्त ना, इंडिपेंडेंस डे ना होता है वो। না 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 এই আমার বহি আছে দেখিছে না। দেখালো তামোল চামোল খাই ৰঙা হৈ আছে একদম। নাই 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 লাষ্টত আপুনি একো ক'ব নালাগে, আপুনি একো ক'ব নালাগে। আমি আজি 15 আগষ্ট বুলি আহিছে ন। কেনেকুৱা ছোৱালী? ঐ ছোৱালী কেনেকুৱা? কি খাইছা আজি? পাৰ্টি খাবি না? এতিয়া গাইছ আমি এতিয়া বৰ্তমান যোৱা ৰাস্তাত হাইৱেত উঠিম আৰু বৰ ধুনীয়া ৰাস্তা। খালি এডোখৰহে বনাইছে নতুন বস্তুলৈকে, তাৰ মানে সিফালে বনোৱা নাই। সেইফালে বহুত বেয়া ৰাস্তা, মানে সেইফালে এনেকুৱা সৰু গাড়ী যাবলৈ নোৱাৰি, মুস্কিল আছে নহয়, মানে বহুত মুস্কিল আৰু। আমি মানে পিক আপ লৈ যাওঁ সেইটো হাইৱে। এইটো লণ্ডং বাইপাছ ৰাস্তা হৈ গ'ল এতিয়া। এইটো বাইপাছ চাব আপুনি। সেইডোখৰত মানে খহি পৰে পুৰা মাটি, ৰাস্তা ব্লক হৈ যায়। আমি 1-1.5 ঘণ্টা ৰখোঁ। ইয়াৰ ৰখাৰ কাৰণ মানে কি হ'ল, ৰাস্তা ব্লক হৈ গ'ল বুলি কওঁ যে গাড়ী এখন যোৱা নাই বুলি। এতিয়া ব্লকেই আছে ধৰি লওক। ওপৰৰ পৰা একদম 45 পৰা ধৰি পাব সেইফালৰ পৰা। এইটো বহুত ডাঙৰ গাঁও এৰিয়া হয়। এইবোৰ টাৰ্ণিংবোৰ খাটা টাৰ্ণিং আছিলে। এইবোৰ পকা নাছিলে নহয়, বহুত বেয়া আছিলে ন, বহুত কাটিলে। এইবোৰ
এইবোৰতো ৰাস্তা নাছিল তেতিয়াৰ পৰা আমি গাড়ী চলোৱা 4 হুইল গাড়ী এই পিক আপখন ইয়াত চবেই এদিনে নোৱাৰে আমি সদায় আহি থাকোঁ কিন্তু মানে কি হ'ল সদায় অহা আজি অহা মজাটো বেলেগটো এই ধৰক দিলীপ দা এই ধৰক খহি পৰে ইয়াত পুৰা ব্লক এতিয়া এই ব্লক হৈয়ে আছে লেণ্ডশ্লাইড এখন গাড়ী যাব নাযায় এয়া দেখিছেনে ৰাস্তা কেনেকুৱা যাব নাই যাব নাই বেয়াকৈ খহি যায় এয়া দেখিছেনে কেনেকুৱা এইটো ব্লক হয় গোটেই এইখন অসমখন সেইফালে এই পাঁচালি পুৰাই ওপৰৰ পৰা দেখা গৈছে পাঁচালি নেজানে মানে কথাটো এইটো পাহাৰ নহয় ন এইটো চাকান এইটো মানে কেলে কোন পাথৰ আছে আমি যে নদীত হিল উলিয়াম বুলি কৈছো কোনফালে আছে এইটো নদী এই যাৰ ঘৰত যে মুৰ্গী মৰাম বুলি ক'লে এই নদীখন হিয়ে লয় তাৰ লগতে যাব লাগিব গম পালে নাই নদীখন হিয়ে লয় থাকে পুৰা মালৰীয়া বুলি পাথৰ নৱেম্বৰ চেন কেবুল বাগান এফালে 11 তাৰিখ মানে বন্ধ হৈ গ'লে ডিচেম্বৰ মোৰ ইয়ালৈকে মানে কালেকশ্যন এইটো লাষ্ট এইটো এইখিনি বাগান দিয়ে এইফালে দিয়ে গাড়ী ভিতৰত আছে ইয়ালৈকে মোৰ লাষ্ট ইফালে মহৰি এবাৰ ঘূৰি দিয়ক ইয়াৰ পৰা গাড়ী ঘূৰি নাহে এইটো ইয়াৰ পৰা এই চব মহৰি এই যায়গৈ এই নগালোৱাটো যায় নগালোৱাটো ই যায়গৈ এইটো ভিতৰত টিয়কখন যে টিয়কখনৰ ভিতৰতো আছে সেইকাৰণে চাব অলপ বৰষুণ দিলে ভালে লাগে খালি ৰাস্তাটোহে অলপ ভয় লাগি থাকে কিন্তু ভয় লাগে মানে অভ্যাস হৈ গ'ল না আমাৰ অভ্যাস হৈ গ'ল খহি যোৱাটো সেইটো জেগা বাকী আৰু ইমান টেনশ্যন নাই এইবোৰ পাথৰ মানে এইবোৰ ইমান খহি নাহে এইবোৰ মানে শিল হৈ গৈছে একদম খহিব নাই এইটো দেখিছে সেইফালে বহুত ভাল ন ৰাস্তা
হাইৱে মানে আমি সেই তিনিটা পাইকে গৈছিলোঁ সেইটো হৈছে হাইৱে সেইটো লণ্ডিং সেইটো নদীখন এইটো নদীটো দেখি এইটো ইয়াৰ পৰা দেখোন সময় দেখাই সেইটো কেলে এইটো এনেকা নিচিনা কৰি দেখাই অৰুণাচল চহৰ পাঁচআলি নদী সিপাৰ বাগান দেখিছে নাই সেইফালে 3 ঘৰ কিন দেখিছে নাই সেইটো ডাক্তৰ ভাগৱতী ডাক্তৰ যে ভাগৱতী ডাক্তৰ এইখিনি নৈ কিনাৰে ভাগৱতী যিখিনি সেইখিনি গছ দেখিছে যে এইখিনি এইফালে বগাবাগ বাগান এইখিনি এইফালৰ পৰা পাতটো ওলাই নে ইটো পাই ওলাই ন এইটো বগাবাগ বাগান আকৌ আমাৰ ইফালৰ এইফালে আহি নপৰে এইটো আমাৰ অৰুণাচলত নপৰে নৈ সিপাৰ হৈ গ'ল না অসম পৰিছে কিন্তু ইয়াত এটাই কথা পটককৈ শুকাই যায় এইটো ৰাস্তাত যদি ব্লক হৈ যায় নহয় ব্লক হ'ব লাগিব ন কিমান টুৰিষ্ট আহিছে দেখিছেনে গাইছ এচক কি ধুনীয়া প্লেচ মানে এইবোৰ প্লেচ চাবলৈ মানে গাড়ী আহি মানে বহুত সংখ্যক মানে বহুত মানুহ ইয়াত জমা হয় মানে ভাল লাগে প্লেচবোৰ চাই এচক এবাৰ আপোনালোকে আহক এক্সপ্ল'ৰ কৰক চক হয় হয় কিন্তু এই চহৰটো হ'ল কি এই যিটো টাউনশ্বিপ মানে এই টাউন অসমৰ হাইৱে হয় সেইটো সেইয়া সৰুকৈ দেখা গৈছে অৰুণাচল প্ৰদেশ পৰে এইটো দেখিছে নাই এইটো ফেক্টৰী হয় এইটো হয় ঢেৰ ঘৰ টকাত নহয় জানো ঢেৰ পাইছে আপোনালোকে চাগে এয়া জুম কৰি দিছে বহুত মানুহ আছে কিন্তু এয়া অনলাইন ফেক্টৰী দিল্লীকাৰ সেইটো দেখিছে নাই পাতলি যাওঁতে ইয়াত আপুনি যিমান চুকে কোনে ঘৰ সোমাই আছে চব দেখি পাব আমাৰ বগাবাগ টাৱাৰ সেইয়াতো দেখা গৈছে কিন্তু কেমেৰাত ইমান ধুনীয়াকৈ দেখাব পৰা নাই হয় সেইয়া আছে বগাবাগ টাৱাৰ যিমান দেখি গৈছে চব কানুবাৰীটো হয় আমি যে এতিয়া আহিলো যে পাছালটো এইটো এলেকাটো হয় সেইটো ৰাস্তাটো ৰাতি বহুত ধুনীয়া দেখিব তলাজি দেখিছে এই মই শ্বিলঙলৈ যাব দৰকাৰ নাই গৰমৰ দিছো কিন্তু গাইছ আও আগত গলে যে আপুনি আও আগত গলে যে আও দেখি ৰ'দ দিছে দেখিছেনে কেনেকুৱা ৰ'দ দিছে আগত আও আছে আগলৈ গলে ফেমিলি লৈ আহিব লাগে ন আকৌ আহিব এদিন ন আকৌ আহিব এদিন এইফালে সৰু গাড়ী কাম হে এইফালে কালেকশ্যন অহা নহয় নে এইফালে নহয় আমাৰ এইফালে বাগান নাই বেছি ন বাগান আছে এবাৰ মাইনা আহে মাইনা আহে বেংকেচিয়া কিমান ফুল কেইটা এইটো নকনাকছি নকনাকছি বহুত দূৰ পাই যায় বেছি এইফালে আহি থাকে এইফালে নাযাওঁ ন চব কথা পাত দিয়া মোৰ লগত আহি আজি কেনেকুৱা লাগিলে চব পুৰা বঢ়িয়া মোক পিনটো কেনেকুৱা দেখিলে বঢ়িয়া আছে মালিকে মোক কয় চব পইচা দিয়ে দিয়ক না দিয়ক এইকেইটা পইচা তুমি দেখিলে মানে পাঁচটো 2 টকা কম হ'লে চকাও সেইকেইটা আণ্ডাৰতে দিয়া হয় La. Yeah, nice place. This is the Arunachal Pradesh. This is the Arunachal Pradesh. এবাৰ এক্সপ্ল'ৰ কৰক গাইজ এবাৰ এক্সপ্ল'ৰ কৰক কিন্তু মানে কি হ'ল আপোনালোকে আমি লংডিং আপোনালোকক দেখাব পৰা নাই আৰু এদিন দেখাম বাৰু কিন্তু কিছুমান প্লেচবোৰ বৰ ধুনীয়া কিন্তু দেই বহুত ধুনীয়া এবাৰ ষ্টে কৰক এবাৰ আহি চাওক বস্তুবোৰ লাহে যাওক সমৰদা লাহে যাওক একো নাই আৰামছে গৈ মানে কি হ'ল আমাৰ একো জল্দি নাই
আমি ধুনীয়াকৈ গৈ ভালকৈ পালেই হ'ল, একো নাই। কিন্তু গাইজ এটা কথা, পাহাৰীয়া এলেকা একদম ড্ৰাইভ হওক বা বাইক ৰাইড হওক একদম ধুনীয়াকৈ কৰিব লাগে, একদম বহুত মানে ছেফটিলি কৰিব লাগে। কিয়নো ইয়াত পাহাৰীয়া এলেকা হয়, বাইক মানে ইউটাৰ্ণ টাৰ্ণিং বহুত ছিষ্টেমত বহুত ছেফলি কৰিব লাগে, বহুত ছেফ কৰিব লাগে। কিয়নো মানে ইয়াত বহুত টুৰিষ্ট মানুহ আহে, বহুত ছিষ্টেমলি কৰিব লাগে, কিন্তু মানে হেৰি হয় তো ছেফলি কৰিব লাগে, সেইটোৱে মই কৈছোঁ। কিয়নো নিজৰ কাৰণে ভাল, আৰু নিজৰ কাৰণে ভাল মানে কি, নিজে ভালতো জগত ভাল, সেইটো নাই। ইয়াত মানে কি হ'ল, ডালিমী মৈদাম বুলি ইয়াত মানে স্থাপিত কৰিছে আৰু কানুবাৰী কানু টি গাৰ্ডেন ইয়াৰ পৰা অসমে পৰে আমাৰ ইয়াৰ গেট মানে। হিমা ইয়াৰ পৰা হিমা আছে চব, এইবোৰ অসমৰ মানে চাহ খেতি, অসমৰ চাহ খেতি দেখিছে আপোনালোকে। এয়া কি কয়, আমাৰ সোণাৰী 23 কিলোমিটাৰ, ডিব্ৰুগড় 69 কিলোমিটাৰ, নামৰূপ 37 কিলোমিটাৰ, ইয়াত লিখা আছে আমাৰ চব। তো জাষ্ট এবাৰ এক্সপ্ল'ৰ কৰক, অৰুণাচল ভাল লাগে আমাৰ, মানে কি হ'ল বহুত ধুনীয়া প্লেচ চব। আমাৰ হাইৱে এটা ওলোৱা নেকি, এটা ওলোৱা গৰমে মাৰি দিম নেকি। লাগিলে মই এটা লৈ দিম, মুৰ্গী মাৰি ভাত খাম বুলিয়ে কব। ওচৰতে বুলি কৈছে, এঠাং লৈ আহিছে আগতে নাই মাংস। अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए।